বৰহমপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড বৰহমপুৰৰ মাছপুতনিত এই হত্যাকাণ্ড এগৰাকী বিশেষভাৱে সক্ষম ৪৫ বছৰীয়া অবিবাহিত মহিলাক ডিঙি কাটি হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই মঙলবাৰে নিশা এই হত্যাকাণ্ড কৰাৰ সন্দেহ ধৃত মহিলাগৰাকীৰ নাম বিজু বৰা বিগত বহুদিনৰ পৰাই মহিলাগৰাকী অকলশৰে বাস কৰি আহিছিল নিজা বাসগৃহত আমি পুনৰ জনাইছো বৰহমপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড বৰহমপুৰৰ মাছপুতনিত সংঘটিত হৈছে এই হত্যাকাণ্ড মাছপুতনি বিজু বৰা কোনোবাই মাৰ্ডাৰ কৰিছে ভিতৰতে কেতিয়া মানে আমিতো এতিয়াহে গম পাইছোঁ ঠিক ১:৪৪ মই ফোন পাইছোঁ ফোন পাই পেলাই মই ল'ৰালৈকে আহিছোঁ মোৰ ঠিঙিয়াপুতনি তেলীয়া গাঁৱত ঘৰত কোনো নাথাকে তাৰ অকলে থাকে বিকলাংগ ছোৱালীজনী আমাৰ ঘৰত থাকেগৈ মাজে মাজে গৈ এই ল'ৰাটো মোৰ পৰীক্ষাৰ কাৰণে মই তাইক নিয়া নাই ৰাখিবলৈ এইকেইদিন এনেই নি তাত অলপ দিন ৰাখি আনোগৈ থাকেগৈ কোনে কৰিব পাৰে এতিয়া ওচৰ চুবুৰীয়া কোনোবাই হ'ব আৰু গাঁৱৰ মানুহ আৰুনো কাক সন্দেহ কৰিম কোনোবা ওচৰ চুবুৰীয়াই কৰিবলৈ আগতে সংঘাত কিছুমান লাগে তাইৰ লগত এতিয়া তেনেকুৱা সংঘাতবিলাকতে চাগে হ'ব আৰু এতিয়া অলপ দিন কাজিয়া পেচাল কাৰো লগত হোৱা নাই কিন্তু তাই এনেই মুখখন অকণ চুকাই যাকে তাকে যিকোনো কথা বকে আমি আকৌ কিবা এটা লাগিলেও মানুহক যিকোনো কথা নকওঁ অকণ চিন্তা কৰোঁ তাই নোৱাৰে মানে তাই চব কথা কৈ দিয়ে নাজানো নহয় কিহে কৈছে মই নেদেখিলোগৈ মই ভিতৰলৈ যোৱা নাই চাবলৈ মই যাবলৈ মই নোৱাৰোঁ মানে সহ্য কৰিব ভিতৰলৈ যোৱাই নাই আৰক্ষী আহিছে আৰক্ষীয়ে এয়া কৰি আছে তদন্ত কি হয় নাজানো নহয় এই ছাৰহঁতেহে গম পাব ছাৰহঁতক সোধকচোন নিউজ ডেস্ক ৰিপৰ্ট নিউজ দ্য আসাম